नमस्कार दोस्तों, क्लास 10 मैथमेटिक्स चैप्टर नंबर 8 इंट्रोडक्शन टू द ट्रिग्नोमेट्री अर्थात ट्रिग्नोमेट्रीर परिचय। এই চেপ্টাৰটোত সন্নিৱিষ্ট থকা অনুশীলনী 8.3 क्वेश्चन नंबर 2 সলিউশনখিনি আজিৰ এই ভিডিঅ'টোত আমি ব্ৰিফলি ডিসকাস কৰিম। সো উইদাউট এনি ওয়েস্টেজ অফ টাইম লেট আস এক্সপ্লোৰ। क्वेश्चन नंबर 2 দিয়া আছে যে দেখুৱা যে 1048 into 1023 into 1042 into 1067 is equal to 1। এতিয়া এইখিনি কোৱেশ্চন কৰিবলৈ আমি পূৰক কোণৰ ট্ৰিগনোমেট্ৰিক ৰেশিওবোৰ কি আছিল সেইখিনি কথা জানি ল'ব লাগিব। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আই বটনত গৈ বা ডেসক্ৰিপচনত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে, বা এই চেপ্টাৰটোৰ ইয়াৰ আগৰ ভিডিঅ'বোৰ যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ আপোনালোকে সেই ভিডিঅ'খিনি চাই ল'ব পাৰে। এতিয়া এই কোৱেশ্চন কেইটা কৰোঁতে আমাক এতিয়া পূৰক কোণৰ ট্ৰিগনোমেট্ৰিক ৰেশিওবোৰ জানিব লাগিব। এতিয়া সেইখিনি কথা মই কাষত এবাৰ লিখি দিওঁ। পূৰক কোণৰ ট্ৰিগনোমেট্ৰিক ৰেশিওবোৰ কি আছিল? 90 minus theta is equal to কি হয়? 90 minus theta is equal to cos theta হয়। আকৌ cos 90 minus theta is equal to কি হয়? sin theta হয়। sin আৰু cos মানে ইন্টাৰচেঞ্জ হৈ থাকে। sin 90 minus theta is equal to cos theta, সেই কাৰণে cos 90 minus theta is equal to sin theta। ঠিক তেনেদৰে tan 90 minus theta is equal to cot theta হ'ব। সেই কাৰণে cot 90 minus theta is equal to tan theta হয়। আৰু কি আছিল? cosec 90 minus theta, cosec 90 minus theta is equal to কি হয়? sec theta। আৰু সেই কাৰণে sec 90 minus theta is equal to কি হ'ব? cosec theta। এইখিনি ফৰ্মুলা যদি আমি জানো তেতিয়াহ'লে এনে ধৰণৰ প্ৰশ্নবিলাক আমি কৰিব পাৰিম। এতিয়া क्वेश्चन नंबर 1 और सॉल्यूशन तो केनेके কৰিম এতিয়া চাও। এতিয়া লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড প্ৰুফ কৰিব লাগে। সেই কাৰণে আমি প্ৰথমে লেফট হ্যান্ড সাইডটো লিখি লৈছো। লেফট হ্যান্ড সাইডত কি দিয়া আছে? 1048 into 1023 into 1042 into 1067। এতিয়া আমি এই এংগল কেটাৰ লগত কিবা ৰিলেশন আছে নেকি চাও। মানে এতিয়া আমি এই এংগল কেটাৰ লগত কিবা ৰিলেশন আছে নেকি চাও। মানে কোনোবা দুটা এংগল যোগ কৰিলে 90 ডিগ্ৰী পায় নেকি হেতু চাই লও আমি। যদি আমি ভালদৰে চাও তেতিয়া আমি দেখিবলৈ পাম যে 48 আৰু 42 ৰ মাজত কিবা এটা ৰিলেশন আছে। 48 আৰু 42 ৰ মাজত কিবা এটা ৰিলেশন আছে। মানে কি 42 ডিগ্ৰী প্লাস 48 ডিগ্ৰী ইজ ইকুয়াল টু কিমান হয়? 90 ডিগ্ৰী। সেই কাৰণে আমি 1048 ৰ জেগাত 1048 ৰ জেগাত এতিয়া আমি কি লিখিম? 90 minus 42 হল। 90 minus 42 হল। এতিয়া আকৌ যদি আমি চাও তেতিয়া আমি দেখিবলৈ পাম যে এই 23 আৰু 67 ৰ মাজতো এটা ৰিলেশন আছে। এতিয়া হেতু ৰিলেশন হৈছে 23 plus 67 is equal to কি হয়? 90 ডিগ্ৰী। সেই কাৰণে 1023 ঠাইত এতিয়া আমি কি লিখিম? ইনটু এতিয়া আমি 1023 জেগাত কি লিখিব পাৰো? 1023 জেগাত এতিয়া আমি লিখিব পাৰো 90 minus 67 হয়। 90 ডিগ্ৰী minus 67 ডিগ্ৰী কিহৰ ঠাইত লিখিলো? 1023 ঠাইত লিখিলো। আৰু এই বাকি দুটা টাৰ্ম যে আছে এই বাকি দুটা টাৰ্ম আমি সেমে লিখি দিম। এই বাকি দুটা টাৰ্ম যেনেকৈ আছে তেনেকৈ আমি লিখি দিম। কি আছে বাকি দুটা টাৰ্ম? 1042 আছে, 1042 ডিগ্ৰী আছে ইনটু কি আছে? 1067 ডিগ্ৰী। এতিয়া 1090 minus 42 কৰিলে কি হয়? 1090 minus 42 কৰিলে কি হয়? cot 42। কাৰণ এই ফৰ্মুলাখিনি যদি আমি চাও ভালদৰে তেতিয়া আমি দেখিবলৈ পাম যে 1090 minus theta is equal to কি? cot theta। সেই কাৰণে ইয়াত 1090 minus 42 কি হ'ব? cot 42 হ'ব। আৰু 1090 minus 67 আছে। ঠিক তেনেদৰে ইয়াৰ ঠাইত আমি কি লিখিম? cot 67 আমি লিখিব পাৰো। কিয়? এটো কোনটো ফৰ্মুলা পা আহিল? 1090 minus theta is equal to কি হয়? cot theta। সেই কাৰণে cot 67 আমি লিখিলো। আৰু পিছকেটা আমি তেনেদৰে লিখি দিলো 42 ডিগ্ৰী ইনটু 1067 ডিগ্ৰী।
এতিয়া cot 42 ক আমি কি লিখিব পাৰো 1/1042 আমি লিখিব পাৰো কাৰণ দুইটা ৰেচিপ্ৰকেল হয় cot 42 ক আমি কি লিখিব পাৰো 1/1042 cot 67 ক আমি কি লিখিব পাৰো 1/1067 আমি লিখিব পাৰো আৰু বাকি দুটা যেনেদৰে আছিল তেনেদৰে আমি লিখি দিলো এতিয়া কি হৈ গল গুটেকেটা ইনটু হৈ আছে হয়নে গুটেকেটা ইনটু হৈ থাকাৰ কাৰণে এটো তলত আছে এটো ওপৰত আছে হেকাৰণে দুইটা কেনসেল যাব ঠিক তেনেদৰে এটো তলত আছে এটো ওপৰত আছে দুইটা কেনসেল যাব মানে কি হৈ গল 1 হ'ব হয় সেই কাৰণে আমি ৰাইট হ্যান্ড সাইড পালো 1 আৰু যেটো উলিয়াব দিছিল হেতু আমি উলিয়ালো মানে প্ৰমাণ কৰা হল যে লেফট হ্যান্ড সাইড ইকুয়াল টু ৰাইট হ্যান্ড সাইড হয় এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 লৈ যাও এতিয়া কোৱেশ্চন নাম্বাৰ 2 ৰ লেফট হ্যান্ড সাইডটো আমি লিখি লম কোৱেশ্চন নাম্বাৰ 2 ৰ আমি লেফট হ্যান্ড সাইডটো এটা লিখি লম কি আছে cos 38 ডিগ্ৰী into cos 52 degree minus sin 38 degree into sin 52 degree মানে এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এটো ইজ ইকুৱেল টু 0 মানে কি হ'ব লাগিব 0 কৰিবলে দুইটা সমান সমান হ'ব লাগিব আৰু মাজত বিয়োগচিন আছে এতিয়া আমি এই পাৰ্টটোৰ ওপৰত কাম কৰিম যাতে এটো ইজ ইকুৱেল টু এটো কৰিব পাৰো নেকি যদি এটো সমান এটো কৰি দিব পাৰো তেতিয়া কি হ'ব দুইটা সেম সেম হৈ যাব আৰু তেতিয়া কি হ'ব ৰাইট হ্যান্ড সাইডটো 0 হৈ যাব এতিয়া cos 38 cos 52 এতিয়া আমি চাও দুটা এংগলৰ মাজত কিবা ৰিলেচন আছে নেকি 38 আৰু 52 ৰ মাজত যদি আমি চাও তেতিয়া হলে আমি দেখা পাম যে 38 প্লাস 52 কৰিলে কি হয় 90 ডিগ্ৰী হয় সেই কাৰণে আমি 38 ডিগ্ৰী ঠাইত আমি কি লিখিম 90 minus 52 ডিগ্ৰী লিখিম হয় আৰু 52 ডিগ্ৰী ঠাইত আমি কি লিখিব পাৰো 90 minus 38 ডিগ্ৰী লিখিব পাৰো হয় সেই কাৰণে cos 38 ডিগ্ৰী ঠাইত এতিয়া আমি কি লিখিম 90 minus 52 ডিগ্ৰী ইনটু cos 52 ৰ জায়গাত এতিয়া কি লিখিম cos 52 ৰ জায়গাত 90 minus 38 ডিগ্ৰী লিখিম আৰু এই পাৰ্টটো তেনেদৰে লিখি দিম sin 38 ডিগ্ৰী মানে এটো চেঞ্জ নকৰো আমি sin 52 ডিগ্ৰী যেনেকৈ আছে তেনেকৈ লিখি দিলো এই পাৰ্টটো এতিয়া আমি এইখিনি কেনেদৰে লিখিম ফৰ্মুলা মতে লিখিম ফৰ্মুলাত কি আছিল কোনটো ফৰ্মুলাত পৰিলেটো cos 90 minus theta cos 90 minus theta হলে কি হয় sin theta হয় সেই কাৰণে cos 90 minus 52 হলে কি হ'ব sin 52 ডিগ্ৰী হ'ব ইনটু ঠিক তেনেদৰে এটো কি হ'ব sin 38 ডিগ্ৰী হ'ব কাৰণ cos 90 minus 38 আছে মাইনাস কি লিখিম sin 38 ডিগ্ৰী ইনটু sin 52 ডিগ্ৰী এতিয়া আমি কি দেখিলো sin 52 ডিগ্ৰী ইনটু sin 38 ডিগ্ৰী মাইনাস sin 38 ডিগ্ৰী ইনটু sin 52 ডিগ্ৰী এটা দুইটা ফালে সমান হৈ আছে নে বা এটা লাইন আমি লিখি দিছো বাৰু sin 52 ডিগ্ৰী ইনটু sin 38 ডিগ্ৰী মাইনাস পূৰণ হৈ আছে সো আমি ইফালকে লিখিব পাৰো sin 52 ডিগ্ৰী ইনটু sin 38 ডিগ্ৰী আমি লিখি দিলো বা নিলিখিলেও কথা নাই মই জাস্ট দেখুৱাই দিছো দুইটা সমান হ'বলে মানে sin 52 ডিগ্ৰী ইনটু sin 38 ডিগ্ৰী মাইনাস sin 52 ডিগ্ৰী ইনটু sin 38 ডিগ্ৰী দুইটা সমান হ'ল সো দুইটা সমান হোৱাৰ কাৰণে মাইনাস কৰিলে কি হ'ব 0 হ'ব সো আমি ৰাইট হ্যান্ড সাইড পালো 0 যেটো আমাক প্ৰমাণ কৰিবলৈ দিছিল হেতু আমি প্ৰমাণ কৰিলো সো আজিৰ ভিডিওটোত ইমানে আজি আমি কোৱেশ্চন নাম্বাৰ 2 সলিউশন খিনি ডিসকাস কৰিলো নেক্সট ভিডিওত আমি কোৱেশ্চন নাম্বাৰ 3 সলিউশনটো ডিসকাস কৰিম সো ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ